ওয়েলকাম টু মাই ইউটিউব চেনেল ৰাণা টেক সলিউশ্যন। বন্ধুসকল, আজি লৈ আহিছো আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আপোনাৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰিছে, সেই লিংকখনি সাকসেসফুল হ'ল না নহ'ল, তাৰ বাবে আজি এইটো ভিডিঅ'। কেনেকৈ আপুনি চেক কৰিব যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ডখন ফাইনেলি লিংক হ'ল কি নাই। তো আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সর্বপ্রথমে আপোনালোক যিকোনো এটা ব্রাউজার ওপেন কৰি ল'ব। ব্রাউজার ওপেন কৰি আপোনালোকে ইয়াত টাইপ কৰিব ইফলিংক। ইফলিংক টাইপ কৰাৰ পিছত এন্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব হোম ইনকাম ট্যাক্স ডিপাৰ্টমেন্ট। আপোনালোকে হোম ইনকাম ট্যাক্স ডিপাৰ্টমেন্টত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ইনকাম ট্যাক্সৰ যেটো মানে ইফলিংক যেটো পোর্টাল আছে, এই পোর্টালখিনি ইয়াতে ওপেন হৈ গৈছে। ইয়াত লিংক আধাৰ এটো হয়। আৰু আজি মই আপোনালোকক দেখুৱাম যে আধাৰ কাৰ্ডটো আপোনাৰ ফাইনালি আধাৰ কাৰ্ডখন ফাইনালি লিংক হৈছে না নাই পেন কাৰ্ডৰ লগত। হয় বন্ধুসকল, এই ফাইনাল এইটো ষ্টেপত আপুনি জানিব পাৰে যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ডখন লিংক হ'ল না নাই। আৰু এইটো ষ্টেপত আহাৰ আগত আপোনাৰ আগতীয়াকৈ দুটা ষ্টেপ পাৰ হ'ব লাগে। প্রথম স্টেপটো হল আপনার পেমেন্ট দিব লাগে 1000 টাকা এটা যেটো ফাইন বুলি কও। সেই ফাইনখিনি প্রথমে পে কৰিব লাগে। সেই প্রথম ফাইনখিনি পে কৰাৰ পিছত আপনার 4-5 দিন মান ওয়ার্কিং ডে ওয়েট কৰিব লাগে। ওয়েট কৰাৰ পিছত তাৰ পিছত আপনার লিংকত যেটো পৰীক্ষা মানে প্রসেস আছে, সেকেন্ড স্টেপ যেটো হয়, আপনি লিংক কৰাৰ বাবে এটা যেটো কয় এপ্লিকেশন আপনি দিব পাৰে। মানে মই ফাইনখিনি মই পে কৰিছো, এতিয়া মই লিংকৰ বাবে মই এটা এপ্লিকেশন কৰিব পাৰো, যেটো দ্বিতীয় প্রসেস বুলি কোৱা হয়। এই দ্বিতীয় প্রসেসটো কৰাৰ পিছত কেদিনমান ওয়েট কৰাৰ পিছত আপোনাক চাব লাগে যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ডখন ফাইনালি যে আপুনি ৰিকুৱেষ্ট পঠাইছে, সেই পঠাটো একসেপ্ট কৰিছে কি নাই সেইটো চাব পাৰে। আপুনি অলপ স্ক্ৰল ডাউন কৰি লিংক আধাৰ ষ্টেটাস যেটা দেখা পাইছে, আপোনালোকে ইয়াত ক্লিক কৰি দিব। তো বন্ধুসকল, ফার্স্ট স্টেপটো আৰু সেকেন্ড স্টেপটো যদি আপোনালোকে কৰা নাই বা কেনেকৈ কৰিব লাগে, তাৰ বাবে মোৰ এটা দুটা ভিডিও মই লিংক ডিসক্ৰিপশনত দি দিম। ভিডিওবিলাক বনোৱা আছে, আপোনালোকে ভালকৈ চাই ল'ব। আহাৰ পিছত আপুনি ইয়াত পেন কাৰ্ড নম্বৰটো ইয়াত বহাই দিব। ইয়াত আধাৰ নম্বৰটো দি দিব। তাৰপিছত আপোনালোকে ভিউ লিংক আধাৰ ষ্টেটাস আপোনালোকে ইয়াতে ক্লিক কৰি দিব। যেতিয়া ইয়াত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপনি ইয়াত দেখা পাব ইয়াৰ পেন কাৰ্ড নম্বৰখন লাস্ট দুই ডিজিট দেখাব, ইজ অলরেডি লিংক টু দ্য গিভেন আধাৰ নম্বৰ। আপোনাৰ আধাৰৰ প্ৰথম দুটা অক্ষৰ দেখাব আৰু লাস্টৰ দুটা অক্ষৰ দেখাব। যদি এনেকৈ আহিছে, আপোনাৰ আধাৰ কাৰ্ডখন পেন কাৰ্ডখন ইয়াত এন্টার কৰাৰ পিছত যদি এনেকুৱা আহিছে, তেনেহলে আপনি ফাইনালি আপোনাৰ আধাৰ কাৰ্ডখন পেন কাৰ্ডৰ লগত লিংক সাকসেসফুলি হৈ গৈছে। তো বন্ধুসকল, তিনিটা স্টেপ। প্ৰথম স্টেপত পেমেন্ট কৰিব লাগে। সেকেন্ড স্টেপত আপোনাৰ আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড লিংক কৰাৰ যেটো এপ্লিকেশন বুলি কোৱা হয়, তাক এপ্লিকেশন পঠাইছে। পঠাৰ পিছত কেইদিনমান ওয়েট কৰাৰ পিছত আপুনি এনেকৈ যাব যে আপোনাৰ যেটো আপুনি ৰিকুৱেষ্ট পঠাইছে, সেই ৰিকুৱেষ্টটো একসেপ্ট কৰিছে নে নাই। যদি একসেপ্ট কৰিছে, তেনেহলে আপোনাৰ আধাৰ কাৰ্ডৰ পেন কাৰ্ড লিংকখন ফাইনালি সাকসেসফুল হৈ গৈছে। তো বন্ধুসকল, আজিৰ ভিডিওটো ইমানেই আছিল। যদি মোৰ ভিডিওটো ভাল লাগে তো অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তো অনুগ্ৰহ কৰি প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।